গাইছ মানে বহুত দিন গাড়ীৰ ভিতৰত দিয়াই নাই, এতিয়া মানে অকল চেণ্টাৰখনে আছে, চেণ্টাৰখন দেখাই দিছোঁ চাওক, অকল চেণ্টাৰখন আছে, চেণ্টাৰ এখন জিংখন আছে আৰু গাড়ী চব বিক্ৰী হৈ গ'ল। 800খনো বিক্ৰী হৈ গ'ল, 800খন আছিলে। ইয়াত দেখিছে একদম গোটেই ভিডিঅ'টো দেখুৱাই দিছোঁ, গোটেই ভালেই হৈ আছে। পটককৈ ভিডিঅ' এটা বনাই দিছোঁ। কাষ্টমাৰ বহুতে কণ্টেক্ট কৰি আছে কিন্তু আহিব পৰা নাই। গাড়ীখন আগতে কৈ দিছোঁ টেক্সটো ফেইল হৈ আছে, টেক্সটো কৰি ল'ব লাগিব, সেইকাৰণে দামটো কমাই দিছোঁ। কিছুমানে ক'ব গাড়ীৰ দাম বহুত হৈ গৈছে, গাড়ী মানে কণ্ডিশ্যন চাই দাম ঠিকেই আছে, আপোনালোকে চাই ল'ব, আহি পেলাই চাই লওক। টায়াৰ চায়াৰবোৰ ভাল হৈ আছে, টায়াৰ দেখিছে, এইটোও ভাল হৈ আছে, এইটো টায়াৰ দেখিছে, গোটেইটো টায়াৰ ভালেই হৈ আছে। আৰু টেক্সটো কৰি ল'ব পাৰিব বাৰু, RC পাই যাব। এয়া চাওক ভিতৰৰ চিট কভাৰ চাই লওক কি মজা হৈ আছে। তো দেখাই দিছোঁ চাওক, গাড়ীখন চলাবলৈ ভাল হৈ আছে মুঠতে। আৰু টেক্স কৰি দিলে আপোনালোকে কৰি ল'ব পাৰিব। আৰু এইখনৰ প্ৰাইচটো এনেই 65 কোৱা আছে, লাষ্ট 58ত দি দিম, 58ত দি দিম। আৰু আপোনালোকে যদি আহে অন টেবুল কেইটা নিগচিয়েবল হৈ যাব, ফোনত নহয় কিন্তু, আপোনালোকৰ ওচৰত আহিলে হৈ যাব। বহুতে ক'ব দামটো বেছি হৈ যায়, কিন্তু মই ইমান কমত দিব নোৱাৰিম, আপোনালোকে আহি চাই ল'ব, যদি কাৰোবাৰ পচন্দ হৈ লৈ যাব পাৰিব। আৰু নেক্সট ভিডিঅ' আকৌ লগ পাম, আজিলৈ বাই, থেংক ইউ ছ' মাছ।